এই গাইছ আজি আমি মালু খাই আছোঁ তো চাওক মালু খোৱাৰ চিষ্টেম আপোনালোকে যদি নাজানে তেনে বামটো ল'ব এনেকৈ ল'ব এইটো গণেশ ড্ৰাইভাৰ আমাৰ মই দুটা বস্তা লৈছোঁ 4টা বস্তা মুঠতে আমাৰ বাইকত অ' মাই গড অ' নো ओके कैसा लग रहा है ओके खाइছোঁ मालটো খাইছোঁ আমি চাওক কেনেকুৱা মাল এইলাটো নাম্বা নাপাম বোলে অ' মাই গড বস্তু খাই আছোঁ এইটো চাওক গণেশ ঐ আছা দেখা পাইছে নাপায় কেমেৰাত নাপায় তোৰ ঘৰ দেখা পাই আছে এলা ভৰি দেখা পাইছে তোক দেখছে নাই দেখছে কই তই আতং ঘৰত ওপৰে দিয়া ঘৰ দেখছো দেখছো क्या कर रहा है तू ओगी क्या कर रहा है ओगे क्या कर रहा है तू भैया मैं ड्राइंग कर रहा हूँ भैया বাগান বুলি কয় এইখিনি এইটো জেগা আমি ইফালে ভিতৰৰ পৰা আহিলোঁ এইটো হৈছে ইয়াতে বল খেলা হয় হয় খালি বাগান খালি বাগানে দেখা পাব আপোনালোকে যিপিনে চাই সেইপিনে বাগান চাহ বাগান ছয়বাৰী বিখ্যাত আপোনালোকে গম পায় ছয়বাৰী তেনেকুৱা আমি নাইকগাঁও এইখিনি ঠাইৰ নাম হৈছে নাইকগাঁও ইয়াতে বহুত সাৱধানে গাড়ী চলাব লাগে নাইকগাঁও বজাৰ ইয়াতে বজাৰ বহে বজাৰ কৰিব পাৰে ইয়াতে বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা ইয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা গীতেৰে সুৰেৰে হিয়া নামেৰে
হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা আপোনালোকে দেখা পাব চৰাই চলা এনেকৈ বাট পৰা पापा की परी 2 परी जा रहा है और ये पापा की परी और पापा का पारा है इसमें गाड़ी में हमें तो स्पोर्टिवो नवारिलू अपना लोगों देखो मजी कोकराझार और पापा की परी ये सब सिंगल प्लेस से आगो सिंगल दिए लेकिन बहुत जगह घूमना है আৰু এটা আপোনালোকক এটা বস্তু জানিব দৰকাৰ এইটো বাটেৰে আপোনালোকে যাব পাৰে দ্বিতীয় কোকৰাঝাৰত মই গৈছিলোঁ লাইচেঞ্চ বনাবৰ কাৰণে এইটো বহুত ধুনীয়া বাট হয় অলপ আমাৰ আৰ্ট স্কুল কোকৰাঝাৰৰ আৰ্ট স্কুল পাইছোঁ আমি কোকৰাঝাৰ টাউনত আজিলৈকে বনোৱা নাছিলোঁ কোকৰাঝাৰ টাউন তো ভালকৈ এদিন আৰু বনাম আজি অলপ বনালোঁ আপোনালোকক দেখুৱালোঁ তো চাব একদম ভালকৈ এক্সপ্ল'ৰ কৰিম আপোনালোকক দেখুৱাম কি আছে ইয়াৰে মানুহ হয় মই ইয়াতে নাথাকোঁ বেছি গম নাপাওঁ মই কোকৰাঝাৰত ভালকৈ বেছি ঘূৰা নহয় আহোঁ কিন্তু সেই নহয় ভিডিঅ' বনোৱা নহয় কাৰণ নিজৰ ঘৰতে কোনে ভিডিঅ' বনায় নিজৰ ঘৰত কোনেও ভিডিঅ' নবনায় নিজৰ ঘৰটো গমেই পাওঁ না এনেকৈ কিন্তু ভাবিলোঁ যে নিজৰ ঘৰৰ অলপ এক্সপ্ল'ৰ কৰিব লগা দৰকাৰ সেইকাৰণে এখন আৰু বনাম এখন আমি ফাৰ্মাচীত তাতে যাই ঔষধ লওঁ আপোনালোকক দেখুৱাম কেতিয়াবা গৌৰং পাৰ্ক আমি আহি এতিয়া লগ পালোঁ আমাৰ বঙাইগাঁৱৰ বান্ধৱী এইটো চাওক এলিজা ৰং দিছিলোঁ যে ৰং ভিডিঅ' পাইছিলে আপোনালোকে চাইছিলে সেইটো হা এতিয়া ক'ব পৰা নাই এতিয়া যে বাই আজি দেখুৱালোঁ আপোনালোকক